গুৱাহাটীবাসীৰ বাবে ডাঙৰ খবৰ পুনৰ গুৱাহাটীত প্ৰচুৰ পৰিমাণে হ'ব বৃষ্টিপাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী হঠাৎ এতিয়া গুৱাহাটীৰ আকাশ অন্ধকাৰ হৈ পৰিছে বানপানী প্ৰবণ যি এলেকা ভূমিস্খলনৰ যিসমূহ প্ৰবণ এলেকা সেইসমূহলৈ ৰাইজক নাযাবলৈ আহ্বান জনাইছে গুৱাহাটী মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী মহানগৰীত পুনৰ কৃত্ৰিম বানৰ আশংকা কাৰণ প্ৰচুৰ পৰিমাণে হ'ব বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই দিছে আগজাননী কিছু সময়ৰ পূৰ্বে আৰু হঠাৎ অন্ধকাৰ হৈ পৰিছে এতিয়া গুৱাহাটীৰ আকাশ আৰু যিসমূহ ভূমিস্খলন প্ৰবণ এলেকা সেই এলেকাসমূহলৈও নাযাবলৈ আহ্বান জনোৱা হৈছে দিছপুৰত প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে আমি দেখিবলৈ পাইছো বা আপোনালোক সকলোৱে জানে যে বিগত সময়ছোৱাত গুৱাহাটী মহানগৰীত কেনে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ গৈছে এইটো মাহৰ আৰম্ভণিতে কেয়া আপোনালোকে জানে বা এইটো মাহৰ আগষ্টৰ প্ৰথম সপ্তাহতে গুৱাহাটী মহানগৰীত কেনে এটা ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল যেতিয়াই বৰষুণ দিয়ে বা এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্ত কৃত্ৰিম বানত ডুব যায় ঠিক তেনেধৰণে এতিয়াও আজি যি বতৰৰ আগলি বতৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বা স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰই যি তথ্য সদৰি কৰিছে সতৰ্কবাণী যি জাৰি কৰিছে হঠাৎ গুৱাহাটী মহানগৰীৰ আকাশো যথেষ্ট অন্ধকাৰ হৈ পৰিছে আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠিছে এতিয়া জানিব পৰা গৈছে যে কিছু মুহূৰ্তৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ লগতে ওচৰ কাষৰীয়া যিসমূহ প্ৰান্ত সেই প্ৰান্তসমূহতো এতিয়া আকাশ অন্ধকাৰ হৈ পৰিছে আৰু কিছু সময়ৰ পূৰ্বে যথেষ্ট আন্ধাৰ হৈ আহিছে যিহেতুকে এতিয়া এই সময়ছোৱাত পৰিৱেশ কেনেধৰণৰ আন দিনে থাকে আৰু আজিৰ দিনটো ক্ৰমান্বয়ে অন্ধকাৰ হৈ পৰিছে বতৰে বিধি পথালি দিব পাৰে আজি আৰু কাইলৈ মুখলধাৰ বৃষ্টিপাত হ'ব বুলি কৈছে গুৱাহাটীৰ যি দিছপুৰ আৰু গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ বৰষুণৰ যিটো পৰিমাণ সেই পৰিমাণ অধিক হ'ব বুলি জানিব পৰা গৈছে অৰ্থাৎ দিছপুৰ আৰু সোণাপুৰত প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হ'ব কৃত্ৰিম বানৰ আশংকা কৰা হৈছে ভূমিস্খলন প্ৰবণ আৰু বানপানী প্ৰবণ এলেকালৈ ৰাইজক নাযাবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচুৰ পৰিমাণে বৃষ্টিপাতৰ আগজাননী পুনৰ আমি এই খবৰটি জনাব বিচাৰিছো গুৱাহাটীত প্ৰচুৰ পৰিমাণে বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰ আৰু দিছপুৰত গুৱাহাটীৰ মধ্যমণি দিছপুৰত প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হ'ব অৰ্থাৎ সেই প্ৰান্ত দুটাত বৰষুণৰ পৰিমাণ অধিক হ'ব আজি আৰু কাইলৈ আৰু এফালে কিছু সময়ৰ পূৰ্বৰে পৰা গুৱাহাটীৰ আকাশ অন্ধকাৰ হৈ পৰিছে বানপানী প্ৰবণ এলেকালৈ নাযাবলৈ আহ্বান জনাইছে ৰাইজক